নমস্কাৰ। আমি অসম সত্ৰ মহাসভাই বহুত দিনৰ পৰা চিন্তা কৰি আছোঁ, কাৰণ চিলাৰায় দেৱানৰ অবিহনে গুৰুজনে এই অসম মুলুকত তেখেতৰ এখন নাম ধৰ্মৰে লগতে সত্ৰীয়া সংস্কৃতি বা সাহিত্য, তেখেতৰ যিমানখিনি প্ৰতিভা, বহুমুখী প্ৰতিভা কোনো কাৰণত বিকশিত কৰিব নোৱাৰিলে হয়, যদিহে চিলাৰায় দেৱানে সহযোগ নকৰিলে হয়। সেইকাৰণে আমি অসম সত্ৰ মহাসভাই চিন্তা চৰ্চা কৰি এইবাৰ তেখেতৰ এই যিটো দিৱস, বীৰ চিলাৰায় দিৱস, এই দিৱসটো আমি সত্ৰ মহাসভাই কেন্দ্ৰীয়ভাৱে এই আমাৰ বঙাইগাঁও, যিহেতু বঙাইগাঁও আমি কোচ ৰাজবংশীৰ ৰাজধানী বুলি ভাবোঁ, ইয়াৰ পৰাই পাতিবলৈ আমি প্ৰথম বাৰ্তাটো ইয়াৰ পৰাই দিম বুলি পেলাই আমি মনস্থ কৰিছোঁ, আৰু সেইকাৰণে আজি এই মিটিংখন পতা হৈছে। আৰু লগতে আমি বিভিন্ন আমাৰ লগত সহযোগ কৰিছে এই বঙাইগাঁৱৰ বিভিন্ন দল সংগঠনে, আৰু কোচ ৰাজবংশী সাহিত্য সভাৰ পৰা পৰিষদৰ পৰাও আমাক সম্পূৰ্ণ সহযোগিতা কৰিছে। তেখেতসকলেও আমাৰ অংশীদাৰ হিচাপে আমাৰ এই উদ্দেশ্যত বা আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে। আমাৰ কথা হ'ল, আমি যেনেকৈ গুৰুজনক আমি বন্দী কৰি ৰখা নিচিনাকৈ নামঘৰৰ মাজত বা সত্ৰৰ মাজত ৰাখিছিলোঁ, পিছত আমাৰ লক্ষীনাথ বেজবৰুৱাদেৱে উলিয়াই আনিলে, আৰু তেনেকৈ গৈ আমি মাজে মাজে অলপকৈ নি হ'লেও এতিয়া বিশ্ব দৰবাৰত স্থিতাপি লৈছে। আৰু তেখেতৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ গুৰু বুলি ইতিপূৰ্বে পৃথিৱীৰ পণ্ডিতসকলে স্বীকৃতি দিছে। আৰু সেইদৰে আমি ভাবি লৈছোঁ যে আমি গুৰুজনৰ লগে লগে তেখেতৰ প্ৰপন্ন শিষ্য চিলাৰায় দেৱানকো আমি আগবঢ়াই লৈ যাম। আৰু সেইকাৰণে আজি আমি ইয়াতে বঙাইগাঁৱত এই অনুষ্ঠানটোৰ আদৰণি কমিটি গঠনৰ কাৰণে আমি সকলোৱে সংঘবদ্ধ হৈ ইয়াতে আমি আদৰণি কমিটি গঠন কৰিছোঁ, আৰু যাতে আমাৰ আগন্তুক 5 ফেব্ৰুৱাৰী বীৰ চিলাৰায়, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বীৰ বুলি যাক আমি ভাবোঁ নহয় হয়, কিন্তু স্বীকৃতিটো আমি পোৱা নাই, পোৱাব লাগিব। আমি এই উদ্দেশ্যেৰে ভাবি আমি বীৰ চিলাৰায় দিৱসটো ইয়াত পালন কৰিব খুজিছোঁ। ধন্যবাদ।